Hello friends, good morning. কি খবৰ আপোনালোকৰ? মই নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। বহুত দিনৰ মূৰত আজি গৈ আছোঁ গুৱাহাটী। লগতে এতিয়া বৰ্তমান আছোঁ মই নাৰিকলি মন্দিৰত। বহুত বছৰৰ মূৰত আহিছোঁ নাৰিকলি মন্দিৰ। ভাবিলে এবাৰ গুৱাহাটীত অহাৰ কাৰণে এবাৰ মন্দিৰ দৰ্শন কৰি যাওঁ। এতিয়া আমি গৈ আছোঁ। ঋষি ভাল কৰি দিয়া। এতিয়া গৈ আছোঁ, বাকী আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। গুৱাহাটী আহি পালোঁ। আপোনালোকক কৈছিলোঁ গুৱাহাটী অহা বুলি। মই বৰ্তমান আছোঁ গুৱাহাটী চিৰিয়াখানা চাব আহিছিলোঁ। যেতিয়া ক্লাছ 7ত আছিলোঁ তেতিয়া আহিছিলোঁ দেউতাৰ লগত। এতিয়া গৈ আছোঁ, অকণমান আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব। চিৰিয়াখানা চাই ঘূৰি আছোঁ, লগত ভণ্টি বাঢ়িছে।
চিৰিয়াখানা চাব আহি ৰ'দত এই জ্বালা পানী লাগে বোলে পানী তাৰপিছত বহুত কষ্ট ইফালৰ পৰা সিফাল অকণমান মই চালোঁ আৰু আপোনালোকক অকণমান দেখুৱালোঁ আৰু এটা জেগাত যাম বাকী আপোনালোকক দেখুৱাই আছোঁ চিৰিয়াখানা চাই ঘূৰি আহিলোঁ এতিয়া বৰ্তমান আহি পালোঁ একোলেণ্ড গৈ আছোঁ ভাবিছোঁ এবাৰ একোলেণ্ডতো সোমাই অকণমান এনজয় কৰি যাওঁ এতিয়া টিকেট কাটিবৰ কাৰণে ৰখি আছোঁ বহুত গৰম আৰু বহুত ৰ'দ দি আছে টিকেট কটা হৈ গ'ল এতিয়া গৈ আছোঁ ভিতৰলৈ বাকী মোৰ লগত আছে ভণ্টি সঞ্জয় বা তাৰ মা তাৰ ভাগিন আৰু সি আছে বাকী আপোনালোকক দেখুৱাই আছোঁ একোলেণ্ডৰ গোটেইখিনি পৰিৱেশ অহাটো কি কৰিম কি নকৰিম আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কণ্টিনিউ চাই থাকিব আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে প্লিজ লাইক এটা কৰি দিব লগতে ফেচবুকৰ পেজটো ফ'ল' কৰি দিব বাই বাই